বন্ধুসকল আজি মই এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিছো। ফাৰ্ন বহুত বিধৰ আছে, তাৰে এবিধ হ'ল কটন কেন্ডি ফাৰ্ন। এইজোপা মোৰ বাৰান্দাৰ গ্ৰিলত ওলোমাই ৰাখিছো। কটন কেন্ডি ফাৰ্ন অতি কোমল পাতবোৰ আৰু মিহি তললৈ ওলমি পৰে। কটন কেন্ডি ফাৰ্নৰ বৈশিষ্ট্য এইটোৱে, আনবোৰ ফাৰ্নৰ দৰে ইয়াৰ পাতবোৰ ডাঠ নহয়, অতি মিহি আৰু কোমল, একদম কটনৰ দৰে, কপাহৰ দৰে কোমল আৰু তললৈ বৈ পৰে, এইদৰে তললৈ ওলমি আহে। সেইবাবে হেঙিং টাবত এইজোপা বেছি ভাল হয়। বৰ বেছি যত্নও নালাগে এই গছজোপাৰ কাৰণে। অলপ মাটি, আধা ভাৰ্মি কম্পোষ্ট আৰু বালি, এই তিনি ভাগ মিলাই মাটি প্ৰস্তুত কৰি লৈ এবাৰ ৰুই দিলে আৰু ইয়াক বৰ বেছি যত্নৰ দৰকাৰ নহয়। ই নিজে নিজে অতি সোনকালে বাঢ়ি গোটেই টাবটো ভৰি পৰে। মই এয়া সৰু টাবতো লগাই থৈছো। ইমান সুন্দৰ দেখিছেনে? অতি সুন্দৰ এই গছজোপাৰে ঘৰখন সজাই থ'ব পাৰে। হেঙিং টাবত নলগাই আন টাবতো লগাই থ'ব পাৰে। আন টাবতো দেখিবলৈ সুন্দৰ হয়। চাক, পাতবোৰ অতি কোমল ইয়াৰ, ইমান ধুনীয়া। এই গছজোপা মোৰ বৰ পচন্দৰ। ইয়াৰ আৰু এটা বৈশিষ্ট্য হৈছে ইয়াৰ শিপাবোৰ এই ধৰণে চুলিৰ দৰে বাহিৰলৈ ওলাই আহে আৰু তললৈ বৈ পৰে। ইয়াৰে অলপ অলপ কাটি দিবও পাৰে, কিন্তু বেছি কাটিব নালাগে, কাৰণ গছজোপা এই শিপাবোৰৰ দ্বাৰাই বাচি থাকে। এইজোপা মই মোৰ হেঙিং টাবত লগাই থৈছোঁ। এই তললৈ চুলিবোৰ এই ধৰণে চুলিৰ দৰে এই শিপাবিলাক এয়া বৈ আহিছে। কটন কেন্ডি ফাৰ্নত কিন্তু বেছিকৈ ৰ'দ লাগিবলৈ দিব নোৱাৰে, কাৰণ বেছি ৰ'দ পৰিলে ইয়াৰ পাতবিলাক ৰঙচুৱা হৈ পৰে। সেইবাবে ঘৰৰ ৰ'দ নপৰা ঠাইখিনিয়ে এই গছজোপাৰ কাৰণে উপযুক্ত। তেনেকুৱা ঠাই বাছি লৈ গছজোপা ৰুব লাগে। চাব লাগে যাতে পোনপটীয়া ৰ'দ নপৰে গছজোপাত। ৰ'দ পৰিলে অতি সোনকালে এই গছৰ পাতবোৰ নষ্ট হৈ যায়। গতিকে এটুকুৰা সুন্দৰ ৰ'দ পোনপটীয়াকৈ নপৰিলেও অলপ ছাঁ, অলপ ৰ'দৰ ভাৱটো যাতে থাকে, তেনেকুৱা এটুকুৰা ঠাই বাছি লৈ এই গছজোপা লগাই থ'লে অতি সুন্দৰ হ'ব। কটন কেন্ডিৰ প্ৰপগেশ্যনৰ কাৰণে এনেকৈ শিপা থকা এটা ডাল ছিঙি আনি ৰুই দিলেই অতি সহজে বাঢ়ি গৈ থাকে। এয়া দেখিছেনে? শিপাই সৈতে এই ধৰণে উভালি আনিছোঁ। কটন কেন্ডি গছত পানী দিওঁতে খালি সাৱধান হ'ব লাগে যাতে ইয়াৰ মাটি কোনোপধ্যে নুশুকায়, কাৰণ মাটিত পানী নাথাকিলে গছৰ পাতবোৰ কোমল নহয়, অতি সোনকালে শুকাই যায়। সেইবাবে প্ৰায় প্ৰতিদিনেই অলপ অলপ পানী দিবই লাগিব। আৰু হাতেৰে চুই চাই যদি পানী শুকাইছে তেতিয়াও পানী অলপ দিয়া উচিত। পানী যাতে নুশুকায় এই কথাটো লক্ষ্য ৰাখিব লাগিব। দুদিন পানী নিদিলেই ইয়াৰ এটা দুটা পাত শুকাই আহিবলৈ ধৰে। সেইকাৰণে পানী দিয়াটো অতি লক্ষ্য ৰাখিব লাগিব। বহুতবোৰ ফাৰ্নৰ ভিতৰত মোৰ এইজোপা বৰ প্ৰিয়। আপোনালোকেও এই গছজোপা নাৰ্চাৰীত পাব আৰু লৈ আনি ঘৰত লগাই থ'ব পাৰে। অতি সুন্দৰ গছ। কটন কেন্ডিৰ বিষয়ে আজিলৈ ইমানেই। ইয়াৰ পিছত মই আনবোৰ ফাৰ্মৰ বিষয়েও আপোনালোকক জনাম।
যদিহে মোৰ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। নমস্কাৰ।